নমস্কাৰ, আশা কৰোঁ সকলোৱে ভালে আছে। আজি এটা খুব ইম্পৰ্টেণ্ট টপিকৰ ওপৰত কথা পাতিম, যিটো আমি ষ্ট্ৰোক, যিটো আমি শুনি থাকোঁ আজিকালি খুব কমন হৈছে আৰু আমি হয়তো প্ৰতিজন মানুহৰ ঘৰতে বা নিজৰ ৰিলেটিভছৰ মাজতে হওক আমি এজন হ'লেও ষ্ট্ৰোক পেচেণ্ট আমি পোৱা দেখা যায়। তো ষ্ট্ৰোক বা আমি যদি সাধাৰণ ভাষাত আমি কওঁ ব্ৰেইন এটাক বুলি যিটোক কয়। তো কি কাৰণতনো হয়, ষ্ট্ৰোকৰনো কাৰণবিলাক কি আৰু ইয়াক কেনেকৈনো বাধা দিব পাৰি, বা ষ্ট্ৰোক যদি সেনেকুৱা লক্ষণ দেখা পোৱা যায় ষ্ট্ৰোকৰ, তেতিয়া আমি ইমিডিয়েটলি কি কৰিব লাগে। কাৰণ ষ্ট্ৰোকৰ বহুখিনি বস্তু ডিপেণ্ড কৰে যে আপুনি কিমান সোনকালে ডক্টৰ তাতে গৈছে, আপুনি প্ৰপাৰলি ট্ৰিটমেণ্ট লৈছে নে নাই, কেনেকুৱা মেডিচিন লৈছে। তো আল্টিমেটলি যিটো ষ্ট্ৰোকৰ পিছত সেই যিটো লৈকে থাকিব বা কিমান সোনকালে বস্তুটো ৰিকভাৰ কৰিব বা মানুহজনে বাচি থাকিবনে নাই, মানুহৰ লংজিভিটি কিমান হ'ব। তো সেই বস্তুবিলাক গোটেইখিনি ডিপেণ্ড কৰে কেইবাটাও ফেক্টৰৰ ওপৰত। আমি সেইবিলাক বস্তুৰ ওপৰত আজি অকণমান আলোকপাত কৰিম। মই ডক্টৰ সন্দীপন শৰ্মা। আজি আমাৰ বিষয়টো হৈছে ষ্ট্ৰোক, বা আমি যিটোক ব্ৰেইন এটাক বুলি কওঁ, আৰু খুব কমন হৈছে আজিকালি আৰু খুব সাধাৰণভাৱে এইটো বস্তু দেখা পোৱা গৈছে। কিন্তু বেছিভাগ ক্ষেত্ৰতে এইটো কিন্তু এটা প্ৰিভেণ্টেবল হয় আৰু এইটোক আমি বাধা দিব পাৰোঁ, আমি প্ৰতিৰোধ কৰিব পাৰোঁ। আপোনালোকে ভিডিঅ'টো যদি ভাল পায়, ভিডিঅ'টো প্লিজ শ্বেয়াৰ কৰিব, মোৰ পেজটো ফ'ল' কৰিব। তো ষ্ট্ৰোক বুলি কোৱাৰ লগে লগে যেতিয়া ব্ৰেইন এটাক বুলি কওঁ, দুটা কাৰণত হয়। এটা হ'ল আপোনাৰ যদি ব্ৰেইনত যিবিলাক আমাৰ নলী থাকে, যিবিলাক নলীয়ে তেজ লৈ গৈ থাকে, অক্সিজেন লৈ গৈ থাকে, সেইবিলাক যদি কিমান ব্লক হৈ যায়, ব্লক হৈ যোৱাৰ ফলত আমাৰ ব্ৰেইনটো ভালকৈ কাম কৰিব নোৱাৰে। কাৰণ ব্ৰেইনৰ স্নায়ুবিলাক, কোষবিলাক চলি থকাৰ কাৰণে আমাক অক্সিজেন লাগিব আৰু খাদ্য লাগিব। গতিকে এইটো এটা কাৰণ হ'ব পাৰে কি, যদি আমি যিবিলাক নলী আমাৰ তেজ লৈ গৈ থাকে ব্ৰেইনত, সেই নলীবিলাক যদি কিবা কাৰণত ব্লক হৈ গৈছে। আৰু নতুবা আৰু এক ধৰণৰ ষ্ট্ৰোক আছে য'ত আমাৰ ব্ৰেইনত নলীটো ফাটি যায়, তেজ ওলাই যায়, যিটোক আমি হিমৰেজিক ষ্ট্ৰোক বুলি কওঁ। মানে ব্ৰেইনতো হিমৰেজ হোৱা, মানে দুই ধৰণৰ ষ্ট্ৰোক থাকে। এটা য'ত তেজ কমকৈ গৈ আছে, এটা য'ত তেজ বেছিকৈ গৈ ফাটি গৈছে। তো এটাক আমি ইস্কিমিক ষ্ট্ৰোক বুলি কওঁ, তেজ কমকৈ যোৱাৰ কাৰণে, এটা হিমৰেজিক ষ্ট্ৰোক য'ত আমি ব্লিডিং, হেমৰেজ হোৱা বুলি কওঁ, যিটো তেজ নলী ফাটি পেলাই তেজ জমা হয়। তো কেনেকুৱা ধৰণৰ লক্ষণ দেখা যায়? লক্ষণ দেখা যায় আমি যদি কওঁ, চবতকৈ ইম্পৰ্টেণ্ট হ'ল কেইটামান লক্ষণ আপোনালোকে মনত ৰাখিব। আপুনি যদি নিজৰ কাষৰ কোনোবা মানুহৰ এনেকুৱা চিমটমছ বা লক্ষণ দেখে, ইমিডিয়েটলি তৎক্ষণাত আমি ডক্টৰৰ পৰামৰ্শ ল'ব লাগে। আপুনি এম্বুলেঞ্চ এখন মাতি ইমিডিয়েটলি নিয়াৰেষ্ট ডক্টৰ বা হস্পিটেল এখনলৈকে যাব লাগে। তাতকৈনো দেৰি কৰিব নালাগে। কি লক্ষণবিলাক কি মই কৈ আছোঁ। লক্ষণবিলাক হ'ল ছাডেনলি যদি দেখিছে যে আপোনাৰ এটা ছাইড খুব দুৰ্বল হৈ গৈছে, হয়তো ভৰিখন, হয়তো হাতখন বা মুখৰ এটা ছাইড দুৰ্বল হৈ গৈছে, মুখখন টানি লৈ গৈছে। নাম্বাৰ 1। নাম্বাৰ 2, দেখিছে যে আমি খোজকাঢ়ি আছোঁ, কিন্তু লাহে লাহে হঠাৎ আমি খোজকাঢ়িব নোৱাৰা হৈ গৈছে, বা নিজৰ বেলেঞ্চটো ৰাখিব নোৱাৰা হৈ গৈছে, মানে হয়তো আপুনি পৰি যাওঁ লাগি আছে এটা ছাইড দুৰ্বল হৈ যোৱাৰ কাৰণে। নাম্বাৰ 3, আপোনাৰ কি হ'ব পাৰে যে হয়তো কথা কোৱাত আপোনাৰ প্ৰব্লেম হ'ব পাৰে, কথাটো আপোনাৰ শ্লাৰিং হ'ব পাৰে, কথাটো বুজি আহিব পাৰে, বা কথা বুজাটো প্ৰব্লেম হ'ব পাৰে। নাম্বাৰ 4 কি হ'ব পাৰে, চকুৰে আপুনি দুটা বস্তু দেখা পাব পাৰে, চকুৰ দৃষ্টিশক্তিটো একেবাৰে হঠাৎ নাইকিয়া হৈ যাব পাৰে। লাহে লাহে যিটো বয়সত নাইকিয়া হয়, বা সেইটো নহয়, হঠাৎ 2 ছেকেণ্ড আগলৈকে দেখা পাই আছিলে, ছাডেনলি চকুৰে আপুনি এটা চকুৰে নেদেখা হৈ গৈছে, সেইটো এটা। বা আপোনাৰ অতিপাত বমি হৈ আছে, মূৰৰ বিষ হৈ আছে, মূৰটো লাগাতকৈ বেছি ঘূৰাই আছে, হঠাৎ হৈছে, এনেকুৱা কেতিয়াবা এইবিলাক লক্ষণ ষ্ট্ৰোকৰ হ'ব পাৰে। কিন্তু ষ্ট্ৰোকৰ চবতকৈ ইম্পৰ্টেণ্ট লক্ষণ হ'ল, যদিও এইবিলাক গোটেই লক্ষণ আছে, কেতিয়াবা মৃগী ৰূপেও পেচেণ্টে ডক্টৰ তাতে আহে, হয়তো একো মানে পেৰালাইচিছ নাথাকে বা একো বেলেগ নাথাকে, জাষ্ট মৃগী হয়, হাত ভৰি জোকাৰে বা দাঁতটো চিপি ধৰে বা চকুটো ওলটাই দিয়ে বা মুখেৰে ফেন ওলাই আহে, সেনেকুৱা মৃগী যিবিলাক আমি কওঁ, কেতিয়াবা ষ্ট্ৰোকৰ কাৰণে মৃগীও হ'ব পাৰে, এপিলেপচি টাইপৰো চিমটমছ, চিজাৰৰ চিমটমছো লৈ আহিব পাৰে। গতিকে তো এনেকুৱা বহুত ধৰণৰ থাকে। কেতিয়াবা কি হয়, একোৱেই নাথাকে, পেচেণ্টক ডাইৰেক্ট কোমাত গুচি যায়। আমি দেখা পাওঁ যে ৰাতি ভাত খাই শুই আছে, পুৱা বিচনাত কোমাত আছে, পেচেণ্টক মাতবোল, পেচেণ্টৰ ৰেছপন্স নাই, মানে পেচেণ্টৰ আপুনি কি কৰিছে, মাতিছে, ঠেলিছে, চিকুটিছে, পেচেণ্টটো ৰেছপণ্ড কৰা নাই, তেনেকৈ ধৰণেও প্ৰেজেণ্ট কৰিব পাৰে, তেনেকুৱা ধৰণৰ লক্ষণ থাকিব পাৰে। তথাপি গোটেইকেইটা লক্ষণৰ ভিতৰত চবতকৈ যদি আমি কমন যিটো দেখা পাওঁ, সেইটো হ'ল যে এটা ছাইড, হয়তো ভৰি বা হাত বা মুখখন বা গোটেইকেইটা হঠাৎ দুৰ্বল হৈ যোৱা। তো এনেকুৱা যদি আপুনি কেতিয়াবা মানে হোৱা দেখে, তৎক্ষণাত আপুনি এম্বুলেঞ্চ মাতিব লাগে, ইমাৰ্জেঞ্চি ছাৰ্ভিচত কল কৰিব লাগে, ডক্টৰৰ পৰামৰ্শ ল'ব লাগে। সেইকাৰণে তেওঁলোকে ষ্ট্ৰোক যিটো মেনেজমেণ্ট গাইডলাইনছ আছে, তেওঁলোকে এটা FAST, ফাষ্ট মানে কি, আমি তাৰ দি কামটো কৰিব লাগে। এই ফাষ্টৰ যিটো FAST, ফাষ্টৰ Fটো হ'ল যে ফেচ, মুখখন যদি কিমান টানি লৈ বা বেকা হৈ গৈছে। এৰ কাৰণে কি হয়, আপোনাৰ আৰ্মছ মানে আপোনাৰ ভৰি বা হাত যদি কিমান দুৰ্বল হৈ গৈছে। S মানে হ'ল স্পীচ, যদি আপোনাৰ কথাটো কিমান বজি আহিছে। আৰু T মানে টাইম, আপুনি ইমিডিয়েটলি টাইম ৱেষ্ট নকৰাকৈ ইমিডিয়েটলি আপুনি ডক্টৰক কল কৰক বা ইমাৰ্জেঞ্চি ছাৰ্ভিচ কল কৰক। তো সেইটোকে কয় FAST। এই বস্তুটো আমি সদায় ফ'ল' কৰিব লাগে। যদি ফেচৰ মানে মুখৰ কিবা গণ্ডগোল পাইছে, আৰ্মছ, A ফৰ আৰ্মছ, আৰ্মৰ মানে ভৰি বা হাতৰ কিবা যদি প্ৰব্লেম পাইছে, দুৰ্বল হৈ গৈছে,
তাৰ বাহিৰে এছ মানে আপোনাৰ যদি কথা বুজিছে স্পীচ, এছ ফৰ স্পীচ আৰু টি ফৰ টাইম, যে টাইম ৱেষ্ট নকৰাকৈ ইমিডিয়েটলি আপুনি ইমাৰ্জেঞ্চি ছাৰ্ভিচ কল কৰিব লাগে। কাৰণ চাওক ষ্ট্ৰ'ক যদিও এটা খুব মেডিকেল ইমাৰ্জেঞ্চি হয়, কিন্তু এইটো বস্তুত আপোনালোকে যদি অকণমান কিছুমান সেইখিনি সময়ত আপোনালোকে নাৰ্ভাছ হ'ব নালাগে, সেইখিনি সময়ত আপুনি ইমান চিন্তা কৰিব নালাগে। আজিকালি ট্ৰিটমেণ্ট বহুতখিনি ভাল হৈছে, বহুতখিনি ৰিকভাৰী হৈছে। আজিৰ পৰা 10 বছৰ আগতে ষ্ট্ৰ'ক হ'লে যেনেকৈ ষ্ট্ৰ'ক হোৱা মানে আমাৰ জীৱনটো আৰু শেষ, গোটেই জীৱন পেৰালাইচিছ হৈ বিচনাত পৰি থাকিব লাগিব, তেনেকুৱা নহয়। চাওক ষ্ট্ৰ'কটো বহুত কমতে দেখা গৈছে, প্ৰায় 10 to 20% মানুহৰ মানে জীৱনত কেতিয়াবা মিনি ষ্ট্ৰ'ক হ'লেও এটা হয়। মিনি ষ্ট্ৰ'ক কাক কয়? যেতিয়া আপোনাৰ ষ্ট্ৰ'কৰ যিবিলাক লক্ষণ আহে কিন্তু 24 ঘণ্টাৰ ভিতৰত নিজে নিজে ঠিক হৈ যায়, এই মিনি ষ্ট্ৰ'ক বুলি কয়। কিন্তু এই মিনি ষ্ট্ৰ'কটো এটা ৱাৰ্ণিং হয় যে ফিউচাৰত এটা ডাঙৰ ষ্ট্ৰ'ক বা মেইন ষ্ট্ৰ'ক এটা হ'ব পাৰে। গতিকে মিনি ষ্ট্ৰ'ক হ'লেও কেতিয়াও ইগন'ৰ কৰিব নালাগে, ডক্টৰৰ ভালকৈ পৰামৰ্শ ল'ব লাগে। আৰু চাওক আপুনি কেনেকুৱা আপোনাৰ মানে আপুনি কিমানখিনি ভাল পাব, আপোনাৰ ৰিকভাৰী হ'বনে নাই, হাত ভৰিবিলাকৰ চলাচল আপুনি ভৱিষ্যতে কৰিব পাৰিবনে নাই, আপুনি কিমান দিন জীয়াই থাকিব, এইবিলাক বস্তু ডিপেণ্ড কৰে যে আপুনি ইমিডিয়েটলি এই বস্তুটোৰ এগেইনষ্টত কেনেকৈ কাম কৰিছে। আপুনি ইমিডিয়েটলি যিটো মই ক'লোঁ যে ডক্টৰৰ তাতে গ'লে নাই, নিয়াৰেষ্ট হস্পিটেলখনত টাইম যদি যিমান দেৰি কৰা যায় ডক্টৰ তাতে যাওঁতে, সিমানে ৰিকভাৰী চান্সটো বহুতখিনি কমি যায়। গতিকে কেতিয়াও তৎক্ষণাত বহুতে কি কৰে, এই গেছ হৈছে, কিবা হৈছে, নাৰ্ভৰ প্ৰব্লেম হৈছে, কালি পুৱা দেখাম, অমুক হ'ম, ভাল হৈ যাব, মূৰ এনেই ঘূৰাইছে, তেনেকুৱা নহয়। যদি এনেকুৱা কিবা লক্ষণ পাইছে ইমিডিয়েটলি ডক্টৰৰ তাতে যাওক। কাৰণ এভৰি ছেকেণ্ড যদি লছ কৰে, সিমানখিনি আপোনাৰ স্নায়ু ডেমেজ হৈ থাকিব। যিমান সোনকালে কৰিব, আজিকালি এনেকুৱা আছে যে 100% কেতিয়াবা ৰিকভাৰী কৰি দিয়ে যদি আপুনি ইমিডিয়েটলি ডক্টৰৰ তাতে যায়। তো আপুনি নিউৰ'লজিষ্ট হওক, মেডিচিনৰ ডক্টৰ হওক, ইমিডিয়েটলি কনচাল্ট কৰক। তেওঁলোকে সেইমতে যি পৰীক্ষা কৰে, চিটি স্কেন কৰাব, MRI কৰাব, তাৰপিছত যিখিনি ট্ৰিটমেণ্ট লাগে তেওঁলোকে সেইমতে কৰিব। প্ৰথম কথাটো হ'ল যে আমি টাইম ৱেষ্ট নকৰাকৈ ডক্টৰৰ তাতে যাব লাগে। আৰু তাৰপিছত যিখিনি আমি ট্ৰিটমেণ্ট প্ৰট'কল তেওঁলোকে দিয়ে, কাৰণ আজিকালি কেনেকুৱা আছে যে আপোনাৰ যদি যিটো মই কৈছোঁ যে তেজৰ পৰিবাহী নলী ব্লক হৈ যায়, সেই ব্লকটো খোলাৰ কাৰণে কি কৰে, কিছুমান মেডিচিন দিয়ে, তেজত ইনজেকশ্যন দিয়ে, আৰু দিয়াৰ লগে লগে ব্লকটো খোলা যায়, যাক আমি থ্ৰম্বলাইচিছ কৰা বুলি কওঁ। আৰু কেতিয়াবা চাৰ্জাৰীও কৰিব লগা হয় কেতিয়াবা সেই ব্লকটো খুলিবৰ কাৰণে, বা কেতিয়াবা যদি ব্লিডিং হয়, ব্লিডিংটো আকৌ ব্ৰেইনত ফুটা কৰি ব্লিডিংটো ওলাব লাগে, যাক আমি ক্ৰেনিঅ'টমি কৰা বুলি কওঁ। তো আজিকালি বহুত ভাল ভাল ট্ৰিটমেণ্ট ওলাইছে, এতিয়া আগৰ দিনৰ সেই দিন নাই, এতিয়া বহুত আগবাঢ়ি গৈছে। তো মেইন কথাটো হ'ল যে টাইম ৱেষ্ট কৰিব নালাগে, ইমিডিয়েটলি এনেকুৱা যদি নিজৰ সেনেকুৱা হোৱা লক্ষণ দেখিছে, বা আপোনাৰ ওচৰ পাজৰ আপোনাৰ ৰিলেটিভছ, আপোনাৰ ফ্ৰেণ্ডছ, আপোনাৰ কাৰোবাৰ ওচৰ চুবুৰীয়া এনেকুৱা হোৱা দেখিছে, ইমিডিয়েটলি আপুনি ডক্টৰৰ তাতে লৈ যাব লাগে। কাৰণ মই বাৰে বাৰে কৈ আছোঁ, যিমান সোনকালে আপুনি ডক্টৰৰ তাতে নিব, সিমানে তেওঁৰ ৰিকভাৰী আৰু ফিউচাৰ ভৱিষ্যতত তেওঁ নিজে চলা ফিৰা কৰিব পৰা সোনকালে হ'ব। এতিয়া আমি আহোঁ মেইন কথাটো, মেইন পাৰ্টটো, যে ষ্ট্ৰ'কৰ কাৰণবোৰ কি কি আৰু ইয়াক আমি প্ৰিভেণ্ট কেনেকৈ, বাধা কেনেকৈ দিওঁ। কাৰণ মই বাৰে বাৰে কৈছোঁ যে ষ্ট্ৰ'কটো বহুত ক্ষেত্ৰত আমি নিজে বাধা দিব পাৰোঁ, আমি ষ্ট্ৰ'ক নোহোৱাকৈ আমি নিজক ৰাখিব পাৰোঁ, এইটো খুব দৰকাৰী। কাৰণ ষ্ট্ৰ'ক হোৱাৰ পিছৰ পাৰ্টটোতো মই ক'লোৱে যে কেনেকৈ ট্ৰিটমেণ্ট কৰিব লাগিব, কেনেকৈ অপাৰেশ্যন কৰিব লগা হ'ব পাৰে, বা কিছুমান অপাৰেশ্যন নালাগে, নিজে নিজে লাহে লাহে ঠিক হৈ যায়, ফিজিঅ'থেৰাপি কৰিব লাগিব, কিছুমানক স্পীচ থেৰাপি দিব লাগে, কথা ক'ব যিবিলাকে হয়তো নোৱাৰে বা প্ৰব্লেম হয়। তো বহুত ধৰণৰ এনেকুৱা কিছুমান প্ৰট'কল আছে। কিন্তু আমি যদি মেইন কথা কওঁ যে আমি বাধা কেনেকৈ দিম, যে ষ্ট্ৰ'ক আমাৰ নোহোৱাকৈ আমি কেনেকৈ থাকোঁ, বা অলৰেডি যাৰ ষ্ট্ৰ'ক হৈ গৈছে তাৰ লগত নেক্সট ছেকেণ্ড ষ্ট্ৰ'কটো নোহোৱাকৈ কেনেকৈ থাকিব। তো মেইন কথা যাৰ হোৱা নাই তাৰ ষ্ট্ৰ'ক কেতিয়াও নহওক, আৰু যাৰ অলৰেডি হৈছে তাৰ নেক্সট ষ্ট্ৰ'ক কেতিয়াও নহওক, সেই বস্তুটো কেনেকৈ মানে আপোনাৰ যদি আমি কাৰণসমূহ আমি কৈ থাকোঁ, নাম্বাৰ 1 আহিব আপোনাৰ স্মকিং আপুনি কেতিয়াও কৰিব নালাগে। স্মকিং কৰিলে আপোনাৰ আৰ্টাৰীবিলাক, আপোনাৰ যিবিলাক তেজ পৰিবাহী নলীবিলাক আপোনাৰ ব্লক হয়, যাক এথেৰ'স্ক্লেৰ'চিছ হোৱা বুলি কওঁ। তো আপুনি স্মকিংটো একদম বাদ দিব লাগে। এলকহল পাৰিলে বন্ধ কৰিব লাগে, নোখোৱা মানুহে খাবই নালাগে, আৰু যদি যিবিলাক খাই আছে বা মানে এৰিব নোৱাৰে, তেওঁলোকে যাতে তেওঁলোকৰ পৰিমাণটো বহুতখিনি কমাই দিয়ে। নাম্বাৰ 2 নাম্বাৰ 3 হ'ল কেতিয়াও নিজৰ ওজনটো বাঢ়িব দিব নালাগে। ওজন বাঢ়িলে কলেষ্ট্ৰল বাঢ়িব, কলেষ্ট্ৰল বাঢ়িলে ব্লক হ'ব। তো ওজনটো মেইনটেইন কৰিব লাগে। ওজনটো মেইনটেইন কৰাৰ কাৰণে এটা সুষম আহাৰ খাব লাগে, ডায়েটটো মেইনটেইন কৰিব লাগে। আৰু নাম্বাৰ 4 হ'ল আপুনি এক্সাৰচাইজ কৰিব লাগে, ৰেগুলাৰ এক্সাৰচাইজ কৰিব লাগে। আৰু তাৰ বাহিৰে খোৱা বস্তুত আপুনি কেতিয়াও কেইটামান বস্তু মনত ৰাখিব, যে নিমখ আমি কমকৈ খাব লাগিব। নিমখ কমকৈ খোৱাৰ কাৰণে আমাৰ প্ৰেছাৰত হেল্প হ'ব। নাম্বাৰ 2 আমি চেনি কমকৈ খাব লাগিব, এটা বয়সৰ পিছত চেনিৰ পৰিমাণ কমাই দিব লাগে। তাৰপিছত আপুনি চৰ্বিজাতীয় বস্তুবিলাক কমাই দিব লাগে, স্পেচিয়েলি যিবিলাক গোটা চৰ্বি থাকে, চেচুৰেটেড ফেট বুলি কওঁ, যেনে ৰেড মিট হওক, আপুনি মানে জন্তুৰ মাংস হওক, বা বাটাৰ, ঘি, ক্ৰীম, এনেকুৱা জাতীয় বস্তুবিলাক অকণ কমাই দিব লাগে। তাৰ বাহিৰে যদি মই কওঁ, আপোনাৰ ষ্ট্ৰেছ ল'ব লাগে, মাথাত খুব বেছি টেনশ্যন ল'ব নালাগে, য়োগা মেডিটেশ্যন কৰিব লাগে, টোপনি ক্ষতি কৰিব নালাগে, টোপনি সদায় টাইমত মাৰিব লাগে। তাৰ বাহিৰে যদি আপোনাৰ কলেষ্ট্ৰল আছে, ছাপ'জ আপোনাৰ ট্ৰাইগ্লিচাৰাইড বাঢ়ি আছে, বা LDL, এনেকুৱা কিছুমান আপোনাৰ ব্লাডত কিছুমান বস্তু বাঢ়ি আছে, আপুনি ব্লাডৰ চৰ্বি বা ব্লাডৰ কলেষ্ট্ৰল হোৱা বুলি কওঁ, বেয়া কলেষ্ট্ৰলবিলাক যদি বাঢ়ি আছে, তাৰ ট্ৰিটমেণ্ট লওক, আপুনি লগালে মেডিচিন লওক ডক্টৰৰ পৰামৰ্শ লৈ পেলাই। তাৰ বাহিৰে আপোনাৰ যদি ডায়েবেটিছ আৰু প্ৰেছাৰ, দুটা মেইন
মানে বেমাৰ হয় যাৰ কাৰণে ষ্ট্ৰ'ক হোৱাটো বহুত দেখা যায় যিমানখিনি ষ্ট্ৰ'ক পেচেণ্ট থাকে প্ৰায় বেছিভাগৰ এই দুটাৰ কোনোবা এটা থাকে তাৰ কাৰণে ডায়েবেটিছটো কণ্ট্ৰল কৰক ডায়েবেটিছটো কণ্ট্ৰল কৰে আপুনি একদম নৰ্মেল মানুহৰ দৰে হৈ যাব নৰ্মেল মানুহ এটাৰ ষ্ট্ৰ'ক যেনেকুৱা আপোনাৰ তেনেকুৱা হৈ যাব যে নৰ্মেল মানুহৰ ষ্ট্ৰ'ক হোৱাৰ প্ৰৱণতা যিমান আপোনাৰ তেনেকুৱা হৈ যাব এনেকুৱা নহয় যে আপোনাৰ বেছি চান্স থাকিব আপুনি ডায়েবেটিছটো কণ্ট্ৰল কৰি ৰাখে প্ৰেছাৰটো কণ্ট্ৰলত ৰাখক সদায় প্ৰেছাৰটো খুব ইম্পৰ্টেণ্ট যিটো প্ৰেছাৰ ষ্ট্ৰ'ক হোৱা বুলি কওঁ তো প্ৰেছাৰটো সদায় কণ্ট্ৰলত ৰাখিব চেষ্টা কৰক প্ৰেছাৰটো ৰেগুলাৰ মাপক ডক্টৰৰ পৰামৰ্শ লওক আৰু প্ৰেছাৰৰ কাৰণে যিখিনি ভাল বেয়া সেইখিনি বস্তু অলৰেডি মই ভিডিঅ' বনাই কৈ থৈ দিছোঁ তো সেইটো বহুত বেছি মানে কণ্ট্ৰল কৰাটো দৰকাৰী তো বেছিকেলি এইখিনি কথা তাৰ বাহিৰে কিছুমান কি হয় এটা আমি হাৰ্টৰ বেমাৰৰ কাৰণে কেতিয়াবা ব্ৰেইনত ষ্ট্ৰ'ক হোৱা দেখা যায় হাৰ্টৰ কিছুমান বেমাৰৰ কাৰণে কি হয় হাৰ্টত কিছুমান তেজৰ মখা বান্ধে কিছুমান গোট মাৰে আৰু সেই গোট মাৰাত তেজবিলাক কেতিয়াবা গৈ পেলাই ব্লক কৰে সেই বেমাৰটো এট্ৰিয়েল ফিব্ৰিলেশ্যন বুলি কয় বা কিছুমানৰ ধৰক হাৰ্টৰ কিছুমান ভাল্ভ ৰিপ্লেচমেণ্ট হয় হাৰ্টৰ ভাল্ভবিলাক কেতিয়াবা বদলাই আনে তেওঁলোকক হয়তো কিছুমান মেডিচিনত ৰাখি থৈ দিয়া হয় তো এই মেডিচিনবিলাক কি হয় ব্লাডটো পাতলা কৰি ৰাখিবৰ কাৰণে দিয়া হয় যাতে ব্লাড গোট নামাৰে কিন্তু কেতিয়াবা কি হয় লাগাতকৈ বেছি যদি ঔষধটোৰ ইফেক্ট আহি যায় কেতিয়াবা কি হয় সেইটোৰ কাৰণেও ব্লিডিং হ'ব পাৰে তেনেকুৱা ব্লাড থিনাৰ মানে ব্লাড যিবিলাক আমি পাতল কৰি ৰাখিব লগীয়া যিবিলাক মেডিচিন দিয়া যায় তো সেনেকুৱা মানে বহুত কাৰণ থাকে তো বেছিকেলি যদি মই একদম এটা চামাৰি আপোনালোকক কওঁ তো সেইকেইটা ইম্পৰ্টেণ্ট হ'ল যে বেছি ষ্ট্ৰেছ ল'ব নালাগে মানসিক অশান্তিটো যিমান পাৰে দূৰত ৰাখিব লাগে টাইমত খোৱা টাইমত হোৱা আৰু খোৱাটো সদায় ভাল আৰু সুষম হ'ব লাগে নিমখ চেনি গোটা চৰ্বি মানে বেয়া চৰ্বিজাতীয় বস্তু স্মকিং আৰু এলকহল এইকেইটা বাদ দিব লাগে ৰেগুলাৰ এক্সাৰচাইজ কৰিব লাগে নিজৰ ৱেইটটো বাঢ়িব দিব নালাগে কলেষ্ট্ৰল প্ৰেছাৰ আৰু চুগাৰ কণ্ট্ৰলত ৰাখিব লাগে আৰু নিয়মিতভাৱে এজন ডক্টৰৰ পৰামৰ্শ ল'ব লাগে আৰু চবতকৈ ইম্পৰ্টেণ্ট কথা যদি ষ্ট্ৰ'কৰ এনেকুৱা যিবিলাক লক্ষণ মই অলৰেডি ডিছকাশ্যন কৰি আহিছোঁ তেনেকুৱা লক্ষণ যদি আপুনি দেখিছে তৎক্ষণাত 1 ছেকেণ্ডো দেৰি নকৰাকৈ আপুনি ডক্টৰৰ পৰামৰ্শ লওক আজিকালি ষ্ট্ৰ'ক ইমান ভয়ংকৰ এটা বেমাৰ হৈ থকা নাই ইয়াৰ চিকিৎসা পদ্ধতি বহুতখিনি উন্নত হৈছে হয় ষ্ট্ৰ'ক এটা মেডিকেল ইমাৰ্জেঞ্চি হয় কিন্তু এইটোত হতাশ হ'ব লগা নাই যিখিনি মানুহৰ ষ্ট্ৰ'ক অলৰেডি হৈ গৈছে তেওঁলোকৰ ৰিকভাৰী হ'ব তেওঁলোকে ডক্টৰৰ পৰামৰ্শ লওক আৰু তেওঁলোকে কেতিয়াও এই জীৱন যুদ্ধত হাৰি যাব নালাগে তেওঁলোকে তেওঁৰ মনটো ষ্ট্ৰং কৰিব লাগে তেওঁলোকে এদিন আগৰ দৰে খোজকাঢ়িব পৰা হ'ব আগৰ দৰে কথা ক'ব পৰা হ'ব ধন্যবাদ যদি ভিডিঅ'টো ভাল পায় প্লিজ ভিডিঅ'টো শ্বেয়াৰ কৰিব